everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৰে ভাল। পোনপ্ৰথমতে মই আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ অলেক শুভকামনা যাচিলোঁ। আচলতে বহুত দিনৰ অন্তত মই আজি ভিডিঅ' এটা বনাবলৈ লৈছোঁ। বিশ্বকৰ্মা পূজা উপলক্ষে আজি ঘৰতে এখন সৰুকৈ পূজা ৰখা হৈছে। ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ লগতে মই শ্বেয়াৰ কৰোঁ। এতিয়া অকণমান বজাৰ কৰিব লগা আছে। ৰাতিপুৱাৰ পৰা দাদা আৰু বাবুৱে গাড়ী চাৰি ধুলে। কালি অকণমান কৰিলে, কিন্তু গোটেইখিনি বস্তু নাই পোৱা কালি, তো আজি আকৌ যাবলৈ লাগিব। কালি বতৰটো বেয়া আছিলে, সেইটো কাৰণে গোটেইখিনি বজাৰ কৰা নহ'ল। এতিয়া আমি বজাৰলৈ যাম, গৈ কেনে তাত মিঠাই চিঠাই অলপ ল'ব লগা আছে, যিহেতু মানুহ আহিব ঘৰত। মাহঁতৰ এটা পাৰ্টি আছে, নাম গাব সিহঁতে। বহুত সৰু সুৰা বজাৰ আছে আৰু গোটেইখিনি কৰি লৈ আহোঁ। চাই থাকিব ভিডিঅ'তে আপোনালোকে। সো আমাৰ আধা বজাৰ কৰা হৈ গ'ল ইতিমধ্যে, আৰু ইয়াত আমি ল'বলৈ আহিছোঁ, মানে গাড়ীত তেল ভৰাবলৈ আহিছোঁ। ইয়াত তেল চেল ভৰোৱা হৈ গ'ল, বজাৰো কৰিলোঁ। এতিয়া ঘৰত লগ পাইছোঁ আপোনালোকক। আৰু ঘৰ আহি পায়ে মায়ে মোক কামত লগাই দিছে। এনেকৈ সৰুকৈ টিকলাকৈ ফুলৰ মালা এডাল গাঁঠিব লাগে বোলে মই বিশ্বকৰ্মা বাবাৰ সৰু ফটোখনত লগাবৰ কাৰণে। আৰু এটা কথা, আপোনালোকে ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব। আচলতে মোৰ ফোনটো বেয়া হৈ আছে, সেইটো কাৰণে মই মাৰ ফোনটোৰে এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ বৰ্তমান। চ' মায়ে মোক যিটো কাম দিছিলে মই কৰিলোঁ, গুঠি দিলোঁ মই ফুলৰ মালাডাল, আৰু মায়ে লগালেও ফটোখনত। আৰু এয়া মায়ে পূজা পাতিলেই, লগত আমাৰ নিয়ৰো আছে, সিও নমো নমো কৰিছে আইতাকৰ লগত। আৰু ইপিনে মাহঁতৰ নামো আৰম্ভ হৈ গ'ল। আৰু আহি গ'ল চাহ দিয়াৰ টাইম। আজিৰ দিনটো আটাইতকৈ ভাল লগা সময়খিনি আহি পাইছে মোৰ। মই এতিয়া ইয়াত সেন্দুৰৰ ওপৰত লগাম, এয়া শুভ মনা যায়, আৰু এইটো কাম কৰি মোৰ খুবেই ভাল লাগে। আচলতে কি হৈছে, মোক সৰুৰ পৰা মায়ে বিশ্বকৰ্মা পূজাৰ দিনাখন এয়া দায়িত্ব দিয়ে যে মই গাড়ী হওক বা ঘৰত যিমান যি মেচিনাৰী বস্তু আছে সকলোতে মুচি কাচি মই এনেকৈ সেন্দুৰৰ ফট লগাওঁ, আৰু খুবেই ভাল লাগে সঁচাকৈ এইটো কাম কৰি। আৰু সেইটো দায়িত্ব মই এতিয়াও পালন কৰি আছোঁ। আৰু এতিয়াতো থুপকলি আছে মোৰ লগত হেল্প কৰি দিবলৈ, আৰু সি নিজৰ চাইকেলখনটো ৰাতিপুৱা নিজে ধুইছে। এতিয়া চাওকচোন, মালাডালো সি নিজে লগাব বোলে। কি যে হ'ব, একো নাই, সৰুৰ পৰাই কামত লগাই দিছোঁ পূৰা, তেতিয়াহে ডাঙৰ হৈ মানে এলাহ নকৰিব। আৰু এয়া মাহঁতৰ নাম গোৱা হ'ল। এতিয়া সেৱা ল'ম, আমি সকলোৱে সেৱা লৈ প্ৰসাদ খাম। আমাৰ পূজা কৰা হৈ গ'ল, প্ৰসাদ চসাদ খালে। এতিয়া পূজা বুলি অকণমান ওলাই আহিছোঁ, দাদাই বোলে অকণমান ফুৰাই লৈ আনে আমাক। আৰু মানুহ চাওকচোন আপোনালোকে, পূজা বুলি সকলোৱে এনেকৈ ওলাই আহিছে ফুৰিবলৈ। আমি গোটেই ৰাস্তাটোত মানুহ দেখি আহিছোঁ, চবেই এনেকৈ গাড়ী লৈ ওলাই আহিছে। আৰু আমি এতিয়া ভূটানৰ পিনে গৈ আছোঁ। গৈ চাওঁ মানে কি হ'ল, আমি ড্ৰাইভিং লাইচেঞ্চ লৈ অনা নহ'ল আঁতৰতে। যদি সোমাব দিয়ে যাম, আৰু নিদিলে তাৰ পৰা ঘূৰিব লাগিব। গৈ চাওঁচোন। আৰু দাদাহঁতে সুধি আহিলে, আমাক সোমাব দিছে ভিতৰত। পূজা বুলি মানে চবকে সোমাব দিছে, আৰু নহ'লে ইয়াত মানে দেখাব লাগে ড্ৰাইভিং লাইচেঞ্চ, দেখাই কেনেহে ভিতৰত সোমাব পাৰি। ফাইনেলি আমি আহি পালোঁ বিশ্বকৰ্মা পূজা বুলি। অলপ ওলাই আহিলোঁ দিয়ক। আৰু মই ৰাস্তাত দেখাইছোঁ আপোনালোকক পূজাৰ কাৰণে কিমান যে ভিৰ হৈ আছে। সেই
ডাও ধৰা যিখিনি ঠাই তাত দলং এখন আছিলে নহয় তাতেও দেখিছে নহয় কিমান মানুহ তো ফুৰিবই দিয়কচোন আজি পূজা যিহেতু বলক আগলৈকে গৈ আহোঁ মই এবাৰ এটা ভিডিঅ' বনাইছিলোঁ ইয়াত সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাই ল'ব পাৰিব আৰু ইপিনে দাদাহঁতে ফটো উঠি আছে সিহঁত ফটো উঠাত ব্যস্ত বৰ্তমান আৰু এই কিউট পাপিটো লৈ চাওক ইমান কিউট ন ইহঁতক চাওকচোন যেনেকৈ আছিল তেনেকৈ লৈ আহিছোঁ হাৱাই চেপ্পল পিন্ধি আহি ওলাইছে পুৰা আৰু আহি কেনে চাওঁ যে ইয়াত কিমান মানুহ আছে অলপ অলপ লাজ লাগিছে দিয়ক ময়ো যি পিন্ধি আছিলোঁ সেই পিন্ধিয়ে আহিছোঁ আৰু এইখন হৈছে গেট ভূটান গেট মানে গেটখন পাৰ হৈ যাব নিদিয়ে এতিয়া এলাউ নকৰে ভিতৰত যোৱাটো তো ইয়াৰ পৰাই ঘূৰিব লাগিব আমি আৰু মই দেখাইছোঁৱে নহয় আগৰ ভিডিঅ'টোত এতিয়া অলপ ফটো চটো ল'ম ইয়াত তাৰপিছত যামগৈ চাওক চাওক মেলা চাব অহা নিচিনা মানুহ হৈ আছে ইয়াত চবেই ঘূৰিব আহিছে আজি অলপমান আগলৈকে গৈ ভিতৰত সোমাব নিদিওঁ এনেও আৰু দেখিছেনে সেইখনেই হৈছে ভূটান ইয়াত সোমাবতো নিদিয়ে ওচৰৰ পৰা ভিডিঅ' কৰিবলৈ মানে মানা কৰিছে আৰু ইয়াত এটা সৰু নিজৰা ৰাস্তাত থিয় হ'লে মানে সৰু সৰুকৈ এটা শব্দ শুনা যায় নিজৰাটোৰ আজি দেখিলোঁ এটা সৰু নিজৰা এনেকৈ বৈ গৈছে আৰু ভণ্টিহঁতে বোলে ইয়াত ফটো উঠে সিহঁতক ফটো চটো উঠালোঁ এতিয়া যামেগৈ আমি চবেই ইমান ধুনীয়াকৈ সাজি কাচি আহিছে আৰু আমাক চাওকচোন কেনেকৈ জৰধলা হৈ আহিছোঁ মইতো মূৰটো নুচুচাকৈ এনেকৈ আহি পালোঁ আঁতৰতে আমাৰ হৈ গ'ল ফটো চটো উঠা যাওঁ আৰু এতিয়া আমি ফুৰি চুৰি আহিলোঁ আহি পেলাই ভাত খালোঁ যিহেতু লঘৰণে আছিলোঁ ৰাতিপুৱাৰ পৰা পূজা থকাৰ কাৰণে আজি দিনটো গ'ল এনেকৈ ভালে ভালে গ'ল আৰু এবাৰ বিশ্বকৰ্মা পূজাৰ অশেষ শুভকামনা থাকিল আপোনালোক সকলোকে ভিডিঅ'টো চাই দিয়াৰ কাৰণে ধন্যবাদ আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লগতে লাইকো কৰি দিব আজিলৈ ইমানখিনিয়ে আছিলে থেংকছ ফৰ ৱাচিং